নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেললৈ অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে। আজিৰ ভিডিঅ'টোত বন্ধু বান্ধৱীসকল আমি কথা পাতিম যে শিৱ ভগৱানক অৰ্থাৎ মহাদেৱক লিংগ ৰূপত কিয় পূজা কৰা হয়। আমাৰ হিন্দু ধৰ্ম অনুসৰি যিমান দেৱ দেৱী ভগৱানক আমি পূজা কৰোঁ, সকলোকে আমি মূৰ্তি হিচাপত বা তেখেতসকলৰ ফটো হিচাপত এনেকৈ পূজা কৰোঁ, কিন্তু মহাদেৱ বা শিৱ ভগৱানক আমি প্ৰায় সচৰাচৰ সকলো জেগাতে লিংগ হিচাপে পূজা কৰোঁ। কোনো মন্দিৰতো যদি ভগৱানৰ আমি মহাদেৱৰ যদি আমি মূৰ্তি হিচাপে বিচাৰোঁ, তেতিয়াহ'লে আমি শিৱলিংগই দেখিবলৈ পাওঁ, য'ত আমি বেলেগ দেৱ দেৱীৰ প্ৰতীকী স্বৰূপ মূৰ্তি হিচাপে দেখা পাওঁ। কিন্তু মহাদেৱৰ তেনেকুৱা কোনো ধৰণৰ প্ৰতীকী স্বৰূপ নাথাকে, কোনো ধৰণৰ নাথাকে। তেখেতক খালি লিংগ ৰূপত মন্দিৰত স্থাপন কৰি পূজা কৰা হয় আৰু তাতে মহাদেৱ সন্তুষ্ট হয়। ঠিক আছে বন্ধুসকল, আজি এইটোৱে কথা পাতিম যে মহাদেৱক কিয় লিংগ ৰূপত পূজা কৰা হয় আৰু প্ৰথম মহাদেৱৰ যি লিংগ পূজন, সেই লিংগ পূজন ক'ত আৰম্ভ হৈছিল আৰু কোনে সেই লিংগ পূজন কৰিছিল। তো বন্ধু বান্ধৱীসকল, টপিকটো বহলাই কোৱাৰ আগতে এটা সামান্য অনুৰোধ যে যোন শ্ৰোতা বন্ধু বান্ধৱী আৰু ভিউৱাৰ্ছ মোৰ চেনেলত নতুনকৈ আহিছে আৰু মোৰ ভিডিঅ'টো চাই আছে, তেখেতসকলে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেধৰণৰ ভিডিঅ' মোৰ চেনেলত মই আপলোড কৰিয়ে থাকোঁ আৰু আগলৈ আপলোড কৰিলেও যাতে আপোনালোকে লগে লগে মোৰ ভিডিঅ'টো পাই যায়। আৰু ভিডিঅ'টো শেষলৈকে চাই পেলাই যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যিবিলাক মোৰ পুৰণা ছাবস্ক্ৰাইবাৰ্ছ বন্ধুই মোৰ ভিডিঅ'টো চাই আছে, তেখেতসকললৈ অনুৰোধ যাতে মোৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ যাতে নাপাহৰে। আপোনালোকৰ ছাপোৰ্ট বৰ্তমান মোক অতিশয় প্ৰয়োজনীয়। বন্ধু বান্ধৱীসকল, লিংগ পুৰাণ অনুসৰি এদিন ভগৱান বিষ্ণু আৰু ভগৱান ব্ৰহ্মাৰ মাজত নিজকে কোন শ্ৰেষ্ঠ তাকে লৈ বিবাদ আৰম্ভ হ'ল। আৰু সেই বিবাদ অতিকৈ ভয়ংকৰ অৱস্থা প্ৰাপ্ত কৰিলে, সেই বিবাদে অতিকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। বিবাদ এনেকৈ অত্যাধিক বাঢ়ি যোৱা দেখা পাই তেওঁলোকৰ সন্মুখত এক অগ্নিকুণ্ডৰে সমাহিত এক শিৱলিংগৰ আৱিৰ্ভাৱ হয়। দুয়োজনা দেৱে হঠাৎ শিৱলিংগৰ আৱিৰ্ভাৱ দেখি সেইটো কি বস্তু ধৰিব নোৱাৰে, তাৰ কোনো ৰহস্যৰ ওৰ নাপায়, বিস্ময়কৰ দৃষ্টিৰে শিৱলিংগলৈ চাই থাকে। আৰু তাৰপিছত সেই অগ্নিযুক্ত লিংগটোৰ ক'ৰ পৰা উৎপত্তি হৈছে আৰু ক'ত অন্ত হৈছে, সেই কথা জানিবলৈ কি কৰে, ভগৱান ব্ৰহ্মা আৰু বিষ্ণুই দুয়ো লিংগটোৰ দুটা বিপৰীত দিশত গতি কৰে। অৰ্থাৎ ব্ৰহ্মাই ওপৰৰ ফাললৈ গতি কৰে আৰু বিষ্ণুই লিংগৰ তলৰ ফাললৈ গতি কৰে। এনেদৰে সহস্ৰ বছৰ অতিক্ৰম কৰাৰ পিছতো লিংগৰ কোনো অন্ত আৰু আদি নোপোৱাৰ পিছত দুয়োজনা দেৱতা পুনৰ য'ত তেখেতসকলে লিংগটোৰ প্ৰাদুৰ্ভাৱ হৈছিল, সেই জেগালৈ ঘূৰি আহে আৰু লিংগটো ওচৰত আহি থিয় হয়। আৰু তাতে আহি পোৱাৰ পিছত তেখেতসকলে ওম শব্দৰ ধ্বনি শুনিবলৈ পায়। ওম নাদ যেতিয়া তেখেতসকলে শুনিবলৈ পায়, তেতিয়া দুয়োজন দেৱে স্থিৰ কৰে যে এইটো কোনো মহাশক্তি হ'ব পাৰে। আৰু সেইকাৰণে তেখেতসকলে কি কৰে, ওম মন্ত্ৰৰ দ্বাৰা আৰাধনা কৰাত ব্যস্ত হয়। এনেকৈ বহু বছৰ ধৰি আৰাধনা কৰাৰ পিছত, শিৱলিংগৰ ওম মন্ত্ৰৰ দ্বাৰা আৰাধনা কৰাৰ পিছত মহাদেৱ তেওঁলোকৰ আৰাধনাত সন্তুষ্ট হয় আৰু তেখেতসকলৰ আগত প্ৰকট হয়। আৰু প্ৰকট হৈ পেলাই দুয়োজনৰ সন্মুখত প্ৰকট হৈ পেলাই দুয়োজনৰ মাজত যি বিষয়ৰ কাৰণে কাজিয়া লাগিছিল বা যি বিষয়ৰ কাৰণে বিবাদৰ উৎপত্তি হৈছিল যে কোন শ্ৰেষ্ঠ, সেই বিষয়ৰ সমুচিত উত্তৰ মহাদেৱে দুয়োজনাকে প্ৰদান কৰে। আৰু দুয়োজনাকে প্ৰদান কৰি তাৰপিছত দুয়োজনৰ ভক্তিত আৰু আৰাধনাত সন্তুষ্ট হৈ দুয়োজনাকে সৎবুদ্ধিৰ আৰু পৰাক্ৰমৰ আশীৰ্বাদ দিয়ে। আৰু তাৰপিছত দুয়োজনা দেৱতাকে আশীৰ্বাদ দি যেতিয়া মহাদেৱ অৰ্থাৎ শিৱ ভগৱান তাৰ পৰা অন্তৰ্ধান হৈ গৈছিল, কিন্তু শিৱলিংগ স্বৰূপে তাতে স্থাপিত হৈছিল। তাতে শিৱলিংগ স্বৰূপ স্থাপিত হৈ গৈছিল, কিন্তু মহাদেৱ তাৰ পৰা অন্তৰ্ধান হৈ গৈছিল। আৰু সেই দিনাখনৰ পৰাই পৃথিৱীত আৰু স্বৰ্গলোকত বা তিনিও লোকত শিৱলিংগৰ পূজাৰ আৰম্ভণি বুলি মনা হয়। তাৰপিছত ভগৱান ব্ৰহ্মাৰ আদেশ অনুসৰি বিশ্বকৰ্মা দেৱে সকলোৰে কাৰণে বেলেগ বেলেগ ধৰণৰ শিৱলিংগ নিৰ্মাণ কৰিছিল। যেনে ভগৱান বিষ্ণুৰ কাৰণে নীলকান্ত মুনিৰ শিৱলিংগ বনাইছিল। তাৰপিছত ভগৱান কুবেৰৰ পুত্ৰ বিশ্বৱাৰ কাৰণে শিৱলিংগ বনাইছিল সোণৰ। ঠিক আছে। আৰু ইন্দ্ৰৰ লগত থকা সকলো দেৱ দেৱতাৰ কাৰণে ৰূপৰ শিৱলিংগৰ নিৰ্মাণ কৰা হৈছিল। পশুসকলক চন্দ্ৰকান্ত মুনিৰে বনা শিৱলিংগ প্ৰদান কৰা হৈছিল। আৰু
বায়ুদেৱৰ কাৰণে পিতল আৰু ভগৱান বৰুণ দেৱৰ কাৰণে স্ফটিকৰ শিৱলিংগ বিশ্বকৰ্মাই নিৰ্মাণ কৰি দিছিল। আদিত্য অৰ্থাৎ সূৰ্যৰ কাৰণে তামৰ আৰু অশ্বিনী কুমাৰসকলৰ কাৰণে মাটিৰে শিৱলিংগ প্ৰদান কৰা হৈছিল বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মিত। আৰু দৈত্য আৰু ৰাক্ষসসকলৰ কাৰণে লোহাৰে বনোৱা শিৱলিংগ পূজাৰ কাৰণে দিয়া হৈছিল। আৰু যিমানবিলাক দেৱী শক্তি আছে, যিমান দেৱী আছে, সেইসকলৰ কাৰণে বালি দি বনা শিৱলিংগ পূজা কৰিবলৈ কোৱা হৈছিল বা তেনেধৰণৰ শিৱলিংগ নিৰ্মাণ কৰি দিছিল বিশ্বকৰ্মা দেৱে। দেৱী লক্ষ্মীয়ে বেল বৃক্ষ দি বনা তাৰমানে বেলৰ গছেদি বনা শিৱলিংগৰ পূজা কৰিছিল। আৰু দেৱী সৰস্বতীয়ে ৰত্নৰে বনা শিৱলিংগৰ পূজা কৰিছিল বা এতিয়াও কৰে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত ক'লোঁ শিৱলিংগৰ আৱিৰ্ভাৱ কেনেকৈ হৈছিল, লিংগ পূজাৰ বিধান কেনেকৈ আহিল আৰু কোন কোন ভগৱানে কেনেকুৱা ধৰণৰ কেনে ধাতুৰে নিৰ্মিত শিৱলিংগৰ পূজাৰ কাৰণে ব্যৱহাৰ কৰে বা শিৱলিংগক পূজা কৰে সেই সম্পৰ্কে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভকাৰী হ'ব, আপোনালোকৰ কাৰণে উপযোগী হ'ব। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল। আজিলৈ ইমানেই, ধন্যবাদ।